বিমলা আদৰ্শ এলপি স্কুলত বেদেতি কবি চক্ৰৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাক সম্বৰ্ধনা জ্ঞাপন। সদৌ অসম কবি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি বংশী বৰাক সম্বৰ্ধনা জনোৱা হয়। বেদেতি কবি চক্ৰৰ বেদৱতীৰ সম্পাদক দেৱৰাজ চেত্ৰীয়ে আধৰা সভাত সভাপতিত্ব কৰে। কবি চক্ৰৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱাই বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা সমবেত সংগীতেৰে সভাখন শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে আদৰণি অনুষ্ঠানত সভাপতি বংশী বৰা আৰু বিপিন বৰুৱাক দক্ষিণ বিহালী শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি দিগন্ত কুমাৰ দাস আৰু সম্পাদক খগেন মটকে ফুলাম গামোচা কিতাপৰ টোপোলাৰে আদৰণি জনায়। ইয়াৰ পাছতে মূল কাৰ্যসূচী সদৌ অসম কবি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি বংশী বৰাক ফুলাম গামোচা শৰাই মানপত বেদেতি কবি চক্ৰৰ সম্বৰ্ধনা জনোৱা হয়। লগতে নৱনিৰ্বাচিত বিশ্বনাথ জিলাৰ কবি সন্মিলনৰ সভাপতি বিপিন বৰুৱাকো সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ লক্ষীকান্ত শৰ্মা, কলাবাৰীৰ বিশিষ্ট কবি কুশল শৰ্মা, বেদৱতীৰ সভাপতি ঘন বৰুৱা, সাহিত্যিক ভূধৰ দীপালী বৰুৱা আদি উপস্থিত থাকে। মই আৱেগিক হৈ পৰিছোঁ, কাৰণ সঁচা কথাত ক'বলৈ গ'লে আমাৰ ঘন বৰুৱা ডাঙৰীয়া প্ৰতিষ্ঠাকালৰ আছে আমাৰ ওচৰত, আৰু বেদেতি মোৰ আচলতে পুৰণা ইয়াত মই আচলতে ইয়াত মানে ঘূৰি ফুৰা মানে আচলতে মানে বেদেতিৰ লগত মোৰ আজন্মৰ পৰিচয়ৰ দৰে ক'ব লাগিব। কিন্তু আজি মানে তাৎক্ষণিকভাৱে সম্বৰ্ধনা বুলি ক'বলৈ যোৱা নাই, আমি যে কবিতাৰ অনুষ্ঠান মানে অনুষ্ঠিত কৰিলে এয়া কিন্তু বৰ্ণাঢ্য, অত্যন্ত সুন্দৰ, আৰু প্ৰত্যেক মানে প্ৰাণ প্ৰাচুৰ্য মই প্ৰত্যেকগৰাকী কবিয়ে ইমান সুন্দৰ কবিতা পঢ়িছে। এয়া আচলতে মানে কবি সন্মিলনৰ কাৰণে এইটো এটা গৌৰৱৰ কথা। আৰু মই নিশ্চয় ৰাজ্যত আজি কবি সন্মিলনৰ আমাৰ ইতিমধ্যে আমাৰ প্ৰধান সম্পাদকৰ লগত মই কথা পতাইছোঁ আমি আজি যে আমি নিশ্চয় ৰাজ্যত এই কথাষাৰ আজি যে বেদেতিয়ে মানে আনুষ্ঠানিকভাৱে সম্বৰ্ধনাটোৱেই নহয়, মানে কবিতাৰ এটা ধুনীয়া সুন্দৰ মানে আমাৰ দীপাৱলী আহিছে, পোহৰ উৎসৱ আহিছে, পোহৰ উৎসৱৰ আগত এই মহান অনুষ্ঠানটো উদযাপন কৰিলে এই কথাখিনি মই নিশ্চয় জানো। আৰু মই অত্যন্ত সুখী হৈছোঁ, আমাৰ জিলাৰ সভাপতি ডাঙৰীয়া আছে আৰু আপোনালোকক সকলোকে মই বেদেতিৰ মানে প্ৰাণ প্ৰাচুৰ্যময় সদস্যসকলক পাইছোঁ। মই সঁচাই খুবেই সুখী হৈছোঁ, অত্যন্ত সুখী হৈছোঁ। সকলোৰে জীৱন আজি বৰ সুন্দৰ এটা অনুষ্ঠান হৈছে। আমি ৰাইজৰ সঁহাৰি আৰু যি প্ৰাণ লৈ আহি ইয়াত আমাৰ লগত সহযোগ কৰিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ। আমি অতি সুখী হৈছোঁ, আৰু কবি প্ৰাণ ৰাইজ ইয়াত সমবেত হৈ তেখেতসকলৰ কবিতা পাঠ কৰিলে, মনৰ কথা ব্যক্ত কৰিলে, যিবোৰ সত্য কথা এই সভাত আজি উদঙাই দিলে বা ক'লে, কৈ যি সুন্দৰতাৰ প্ৰতি তেখেতসকলৰ যি অনুভৱ, সেই অনুভৱ প্ৰকাশ কৰিলে, তাৰ বাবে মই শলাগ লৈছোঁ। আৰু বেদেতি কবি চক্ৰৰ এটা পুৰণি কবিৰ এটা অনুষ্ঠান, এই অনুষ্ঠানত আমি অতীতৰে পৰা লাগি আহিছোঁ বা অহা যোৱা কৰি আছোঁ। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, পূৰ্বোত্তৰ টাইমছ। Indian Technical Institute, ITI.